নমস্কাৰ যিহেতুকে ফাকুৱা বুলি ক'লেই নগাঁৱৰ বৰদোৱালৈ মনত পৰে তো আমি আহিলোঁ মা দেউতা ভাইটি মই ভণ্টি বৰদোৱালৈ আৰু বৰদোৱা থানত এয়া সোমাই গৈ আছোঁ দেখিছে ইমান ধুনীয়াকৈ বৰ্তমান সজাই তোলা হৈছে আৰু এইফালে ভাইটি আৰু এয়া ভণ্টি আৰু ইয়াত নৈবেদ্য গৃহত দেউতাই শৰাই ভাগ আগবঢ়ালে শৰাই আগবঢ়োৱাৰ পিছত মূল থানৰ বাও দিশে থকা থানত আমি সকলোৱে গ'লোঁ গৈ মেলি তাত ধুনীয়াকৈ সেৱা কৰিলোঁ দেখিছে তাৰ পিছত আমি সকলোৱে মূল থানলৈ আগবাঢ়ি গ'লোঁ তাৰ পিছত ইয়াতো সেৱা কৰিলোঁ সেৱা কৰি মেলি ইফালে আগবাঢ়ি গৈ আছোঁ দেখিছে যথেষ্ট মানুহ হৈছে মূল থানৰ পৰা ওলাই আমি ইয়াতে প্ৰসাদ খালোঁ এইফালে এয়া দেউতা আৰু মই ইয়াতে প্ৰসাদ খাই আছোঁ প্ৰসাদ খোৱাৰ পিছতে আমি আগবাঢ়ি গ'লোঁ গঙাৰ পাৰলৈ এয়া দেখিছে গঙাৰ পাৰৰ দৃশ্য ইয়াতো কিমান মানুহ তাৰ পৰা এটা হোটেলত গৈ যিহেতুকে ভোক লাগিল সেয়ে আমি সকলোৱে একেলগে ইয়াতে খাই মেলি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।